হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ মটৰ আৰু বিটেৰে পুৰ দিয়া এটা পিঠা ৰেচিপি। এই ৰেচিপিটো বনাবৰ কাৰণে মই বিটখিনি গ্ৰেট কৰি ল'লোঁ আৰু লৈছোঁ এবাটি মটৰ। এটা কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াতে দিছোঁ পিঁয়াজখিনি অকণমান ভাজি লৈ আদা নহৰু পেষ্টটো দি ল'লোঁ আৰু এটা কেঁচা জলকীয়া সৰু সৰু কাটি লৈ দিলোঁ। মটৰ আৰু বিটখিনিও মই বহুৱাই দি ভালদৰে লাৰি দিছোঁ আৰু ইয়াতে নিমখ হালধি দি ঢাকোন লগাই গেছটো ল' টু মিডিয়ামত মই সিজিবলৈ দিম। বিটৰ এটা গোন্ধ আছে, এই গোন্ধটো যাবৰ কাৰণে যেতিয়া ইয়াৰে পানীটো নাইকিয়া হ'ব তেতিয়া এচামুচ ঘি দি ল'ব, তেতিয়া ইয়াৰে গোন্ধটো গুচি যাব। আনফালে মই এটা বাতিত এয়া লৈছোঁ আটা আৰু দিছোঁ নিমখ, আজৱাইন আৰু অকণমান ঘি, এইখিনি ভালদৰে সানি লৈছোঁ। এতিয়া ইয়াতে অকণমান পানী দি মই এটা ডো বনাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ময়দাও ব্যৱহাৰ কৰিব পাৰে। 15 মিনিট মই ৰেষ্ট দি এতিয়া মই ৰুটিকেইটা বেলি ল'ম। এটা গিলাচৰ সহায়ত মই এইদৰে কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে যেনেধৰণৰ পচন্দ তেনেধৰণে ল'ব পাৰে। এয়া মই এডাল শলাৰে এইদৰে কাটি দিছোঁ। ঠিক এনেধৰণৰ এটা শ্বেপ হৈছে। এতিয়া পুৰটো দি লৈছোঁ। এখন কটা চামুচেৰে মই এইদৰে ছাইডটো চিল কৰি দিলোঁ। এটা কেৰাহীত তেল গৰম হ'বলৈ দি মই আটাইকেইটা পিঠা ফ্ৰাই কৰি ল'ম। গেছটো ল' টু মিডিয়ামত ৰাখি ফ্ৰাই কৰি ল'ব, তেতিয়া খাবলৈ সোৱাদ লাগিব, মচমচীয়া হ'ব। পিঠাকেইটা ভজা হৈ গ'ল। কেনেধৰণৰ মচমচীয়া হৈছে মই দেখুৱাই দিছোঁ। আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।